হোজাই মুৰাঝাৰৰ জয়নগৰ বজাৰত ভয়াৱহ অগ্নিকাণ্ড। নিশা 1:15 সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত 12খনকৈও অধিক ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিও বিফল হয়। ফলত নিমিষতে জাহ গ'ল বহু সম্পত্তি। স্কুল খানদানের বাসাইটা মুৰাঝাৰৰ পৰা সাকিদুজ্জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।